চাই লওক কেনেকৈ হৈ আছে তাৰ পিছত গাড়ীটো গৈ আছোঁ এতিয়া লাহে লাহে ওপৰত ফাইনেলি পালোঁ চিলেটত এইটো গেটটো ভয়ংকৰ পুৰা আমাৰ দুয়োফালে চিকল বান্ধা হৈ গ'ল পাৰতে ক'ব নোৱাৰোঁ হাই গাইজ গুড মৰ্ণিং শুই উঠি এতিয়া গাড়ীখন ধুই লৈছোঁ গাড়ীখন ধুই লৈ এতিয়া আমি ওলাই যাম টাৱাং আৰু বৰ্তমান আছোঁ মই ধুলা পেট্ৰল পাম্পত খাৰপেটীয়া তো আজি আপোনালোকে থাম্বনেইলটো চাই গম পাইছে ক'ত গৈ আছোঁ টাৱাং গৈ আছোঁ আৰু আপোনালোকক গোটেই ভিডিঅ'খিনি দেখুৱাবলৈ চেষ্টা কৰিম কি হয় নহয় ৰাস্তাত তো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব স্কিপ নকৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি चलो भाई देखो अब मैं क्या करता हूँ আমি তেল চেল ঢালি ল'লোঁ আৰু এতিয়া ডিপুৰ পৰা ওলাইছোঁ আৰু এতিয়া আহি পালোঁ খাৰপেটীয়া আমি গেছ ভৰাই ল'ম ৰাস্তাত ভাত চাত বনাই খাবলৈ এইখন দোকানত আপোনালোকে আৰু যদি গেছ ভৰাব বিচাৰে পাই যাব আমি খাৰপেটীয়াত ভৰাই লৈ আছোঁ গেছ আৰু এতিয়া ব্লেংকেট মাৰ্কেট আহিছোঁ খাৰপেটীয়া যিহেতু টাৱাং গৈ আছোঁ বহুত ঠাণ্ডা লাগিব সেইকাৰণে আমি চাই লৈছোঁ গেছ ভৰা কমপ্লিট হ'ল 4 কিলো 3 কিলো 400 গ্ৰাম ভৰাই লৈছোঁ আৰু এটা লৈছোঁ ব্লেংকেট তো এতিয়া জাৰ্ণি আৰম্ভ কৰোঁ আৰু এইটো ক'ত পায় আপোনালোকক কৈ দি আছোঁ ঠিক খাৰপেটীয়া মাছমজিয়াত আপোনাৰ গুৱাহাটী ফালৰ পৰা আহিলে লেফ্ট ছাইডত একদম ধুনীয়াকৈ ইয়াতে গেছ টেছ ভৰাব পাৰিব আৰু এতিয়া আহি পালোঁ ৰুটা গুৱাহাটী ফালৰ পৰা আহিলে লেফ্ট ছাইডতে এয়া বড়ো হোটেল চাৰিআলি পাবই নালাগে ঠিক প্ৰথমতে পাব আপুনি বড়ো হোটেল মানে বাজৈ হোটেল ইয়াত আহি পাইছোঁ এতিয়া ভাত চাত খাই ল'ম আমি আৰু এতিয়া ভাত খাব বহি লৈছোঁ আহি গ'ল আমাৰ ভাত একদম লোকেল চব্জিৰে খাই ল'ম ভাত 9টা টাউন পালোঁ ভাত খাই উঠি চিধা আৰু এতিয়া পালোঁ ঢেকীয়াজুলি মানে চাওক বিয়াৰ চিজনটো বিয়া একদম বেংক পাৰ্টি আৰু এতিয়া মই বহি লৈছোঁ ষ্ট্ৰিঙত মানে ড্ৰাইভিঙৰ ছিটত মই চলাই গৈ আছোঁ আৰু ৰাতি হৈ গ'ল আমি নামাৰী জেগাত আহি পালোঁ বিখ্যাত নাম আৰু এতিয়া আহি পালোঁ আমি ভালুকপুং আৰু এইটোৱে হ'ল আসাম অৰুণাচল বৰ্ডাৰ আমি অৰুণাচলত এন্ট্ৰি হৈ গ'ল ভালুকপুং মাৰ্কেট দিনটো আহিলোঁ আহি এতিয়া গধূলি হৈ গ'ল অৰুণাচল সোমালোঁ আৰু ৰাতিৰ ভাত সাজ আমি বনাই আছোঁ দিনতো হোটেলত খাইছিলোঁ আপোনালোকে দেখা পাইছে এতিয়া ৰাতি ধুনীয়াকৈ খানা চানা বনাই লৈ আছোঁ
অকণমান মাংস লৈ আহিছোঁ, ছাগলী খাচী মাংস লৈ আহিছোঁ, গতিকে বনাই খাই ল'ম। এতিয়া মাংস ৰেডি হৈ গ'ল আমাৰ, একদম ধুনীয়া হৈছে। আপোনালোকে চাওক, এয়া চাওক, ধনিয়া পাতা দি দিছোঁ, একদম ধুনীয়া হৈছে। তো বনোৱা হৈ গ'ল মাংস। আৰু ভাত চব্জি ৰেডি, এতিয়া খাই ল'ম। গাইছ, ভাত চাত খাই এতিয়া টোপনি মাৰিব লৈছোঁ, ৰাতিও হ'ল। কালি ৰাতিপুৱা লগ পাম আপোনালোকক। তো এতিয়া টোপনি মাৰিছোঁ, বাই বাই। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি নেক্সট ডে। বমদিলাৰ পৰা আৰম্ভ কৰিছোঁ। বমদিলা মানে বমদিলা পোৱাই নাই, এইটো শিৱ মন্দিৰ পাইছোঁ। 64, এইখিনি ঠাইখনৰ নাম 64 বুলি গম পাইছোঁ। ইয়াত মোৰ পিছফালে আছে শিৱ মন্দিৰ, আৰু ইয়াত আটাইতকৈ ভাল লগা মানে পানী, ইয়াৰ পানী একদম পিয়ৰ পানী পৰি থাকে। যিহেতু মন্দিৰ আছে শিৱ বাবাৰ, তো ধুনীয়াকৈ ইয়াত পানী পৰি থাকে, একদম পানীখিনি ফ্ৰেছ। ইয়াত মোক ৰাতিপুৱা শুই উঠিছোঁ, গতিকে মুখখিনি ধুই ল'ম। আপোনালোকে চাই থাকিব। আজি নেক্সট ডে, আজি চাগে আমি ডাইৰেক্ট চিধা টাৱাং পাই যাম। যোৱাকালি ধুলাৰ পৰা আহি বহুত ৰখি আমি পাইছিলোঁ নাগমন্দিৰত টোপনি মাৰিছিলোঁ, আৰু টোপনিৰ পৰা উঠি ডাইৰেক্ট ইয়াত আহি ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকক ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ, তো চাই থাকিব। চাওক পানী কেনেকুৱা পৰি আছে, ইমান ধুনীয়া ফ্ৰেছ পানী, একেবাৰে লেতেৰা চেতেৰা নাই। ইফালে আছে, তো গণপতি মৌৰ্য, আৰু ইয়াত দেখাই দিছোঁ পানী একেবাৰে ক্লিন, একো লেতেৰা চেতেৰা নাই ইয়াৰ পানী। মুখ চুখ ধুই উঠিলোঁ, এতিয়া আমি পাম বমদিলা বাইপাছ। এইফালে চিধা গ'লে বমদিলা, আমি ইফালে যাম, ইফালে বাইপাছ। এইফালে চিধা আপোনালোকে বমদিলা যাব পাৰিব, আৰু এইফালে বাইপাছ হৈ। আৰু এতিয়া পালোঁ 6 মাইল। আজি 6 মাইলত বিশেষ প্ৰগ্ৰাম আছে কিজানি, ইমানটো নাজানো। তো শুনা পোৱা মতে আজি ইয়াত MLA আহিব, তাৰ কাৰণে মানুহৰ ভিৰ ভাৰ, যিহেতু ইলেকশ্যন সময় চলি আছে। এই চব দুনিয়াৰ মানুহ, আৰু এতিয়া MLA আহি পাইছে শুনা পোৱা মতে। তো আহি পালোঁ কাশ্মীৰ নহয়, অৰুণাচল টাৱাং। ইমান বৰফ পৰিছে, আপোনালোকে চাওক। ফাইনালি একদম পাই গ'লোঁ। কি সুন্দৰ একদম দৃশ্য বৰফ পৰাৰ। আমাৰ দুয়োফালে চিকল বান্ধা হৈ গ'ল। ইয়াত চাওক কেনেকৈ বান্ধিছোঁ। ইয়াত বৰফখিনি নাই, কিন্তু অকণমান আগত যোৱাৰ পিছত এনেধৰণৰ ৰাস্তাত বৰফ পাই যাম আমি, এনেকুৱা। সেইটো কাৰণে ধুনীয়াকৈ বান্ধি লৈছোঁ। হাতখিনিও লেতেৰা হ'লেও অলপ, যাতে আগত যায় ঠাণ্ডাত মানে কুপি বান্ধিব নালাগিব। ইয়াতে বান্ধি ল'লোঁ ধুনীয়াকৈ, গৈ থাকিম লাহে লাহে। চেইনটো বান্ধি লোৱাৰ পিছত মানে কি হয়, শ্লিপ নহয়, আৰামছে উঠি থাকিব গাড়ীটো। গতিকে সেইটো কাৰণে ধুনীয়াকৈ বান্ধি ল'লোঁ চেইন। আৰু এতিয়া আপোনালোকক বৰফৰ মাজত লৈ গৈ আছোঁ, কেনেকুৱা হয় ৰাস্তাত। আৰু এইফালে বহাই দিছোঁ পানী গৰম, মই যিহেতু একদম হাত ধুবলৈ মানে ঠাণ্ডা লাগি আছে।
এতিয়া আহি পালোঁ, ইয়াত ৰখি দিছোঁ। তো গাড়ীৰ ওপৰতো লাইন লাগি আছে আৰু এইখন বলেৰো এতিয়া চেইন লগাই আছে। চেইন লগাৰ পিছত আমি ওপৰত যাম। সিহঁতৰ চেইন লগা হোৱা নাই, তো গতিকে আমিও ৰখি দিছোঁ। এইফালে চাওক বৰফ কেনেকৈ পৰি আছে, টোপ টোপ টোপ। বহুত ঠাণ্ডা। আহি পাই গ'লোঁ বৰফৰ মাজত। আমি দিনটো আহিছিলোঁ, কিন্তু নাজানো ওপৰৰ পৰা ৰাস্তা ব্লক হৈ থাকিলে। বৰফৰ মাজত ইমান ঠাণ্ডা, তাতে আৰু কি কৰিম। তো গাড়ীৰ ভিতৰতে ভাত বনাবলৈ আৰম্ভ কৰিছোঁ। একো উপায়তো নাই, আমাৰ লগত পানীও নাই। আধা লিটাৰ 2 লিটাৰ পানী আছে। 2 লিটাৰ আছে, তাতে আমি ভাত বনোৱাৰ চেষ্টা কৰি আছোঁ। 2 লিটাৰ পানী ভাতো বনাম আৰু খাব। ভাতটো শ্বৰ্ট কাটিং হ'ব, অকণমান পোলাও ছিষ্টেমত হ'ব আমাৰ আজিৰ। তো উপায় নাই, কি কৰিব আৰু। ইমান ঠাণ্ডা, ফচি গ'লোঁ ইমান বৰফৰ মাজত আহি। এতিয়া খিচাৰি নে পোলাও মই আৰু গোটেই মিক্স হৈ দিছোঁ ইয়াত। তো উপায় নাই, এনেকৈ বনাই দিছোঁ, যিহেতু ৰাস্তাত ব্লক, আমাৰ লগত পানীও নাছিল। তো এনেকৈ খানা বনোৱা আৰম্ভ কৰি দিছোঁ আমি, ভোকত থাকিব নোৱাৰোঁ আৰু। আমাৰ খানা ইমান ধুনীয়া হৈছে, চাওক আপোনালোকে। এইটো খাই যে ইমান টেষ্টি লাগিব, আমিহে টেষ্টি কৰি আপোনালোকক জনাব পাৰিম। আৰু ৰাতিপুৱা শুই উঠি দেখিলোঁ পূৰা বৰফ পৰি আছে। এতিয়ালৈকে গাড়ীবোৰ, সকলো গাড়ীয়ে লাইন হৈ আছে, কোনো গাড়ী যাব পৰা নাই। চাওক এনেকৈ বৰফ পৰি আছে, কি কৰিব আৰু। ৰাতিৰ পৰা ফচি থাকিলেও না, একো খবৰ পেলাই নাপালে। একদম মানে ৰাতিটো অকণমান খিচিৰিৰ দৰে খানা বনাই শুই থাকিলোঁ, খাই লৈ। আৰু এতিয়া গোটেই ৰাতিটো গাড়ীটো ষ্টাৰ্টত ৰাখিছিলোঁ। ষ্টাৰ্টত ৰখাৰ পিছততো ৰাতিপুৱা হোৱাৰ কাৰণে অকণমান বন্ধ কৰি দিলোঁ, কাৰণ ইমানখিনি তেলো জ্বলাব নোৱাৰোঁ। ইমান একদম মানে বৰফ পৰি আছে, হেভি স্ন'ফল পৰি আছে। এইটো চাওক, ৰাস্তা খুলিছে, এতিয়া গাড়ী আহি আছে। গুৱাহাটী বাছ আহি গ'ল। বহুত খাতৰানাক কৰি ফাঁচি গ'লোঁ আমি বৰফৰ মাজত। ইফালেও নহয়, ইফালেও নহয়, গতিকে আমি ঘূৰি যোৱাই ভাল হ'ব। এয়া আলু সিজি কিনে খাই আছোঁ, আলু পোৰা দি কিনে। বহুত ঠাণ্ডা বৰফত, কালিৰ পৰা ফচি আছোঁ আমি, একো খাব পৰা নাই। কালিতো ৰাতি খিচিৰি বনাই খাইছিলোঁ, আপোনালোকে গম পাই। এতিয়া আলু সিজি, আলু পোৰা দি কিনে খাম আমি, উপায় নাই। আৰু পানী নাই, গাড়ীৰ পৰা ঠাণ্ডা ওলাইছে, উপায় নাই, বাচিবতো লাগিব। দুপৰীয়া টাইমখিনি আমি আলু পোৰা খাই লৈছিলোঁ। আৰু আজিও ৰাতি পোহৰ হৈ গ'ল, নেক্সট ডে। তো ধুনীয়া বৰফৰ মাজত ফচিছোঁ। ইয়াত চাওক গাড়ীখিনি কেনেকৈ বৰফ হৈ আছে, উপায় নাই। আজি 2 দিন মানে হৈ গ'ল, 2 ৰাতি বৰফত। যোৱাকালিতো খিচিৰি বনাই খাইছিলোঁ, আজি কিন্তু একো নহ'ল, সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল। আজি বা যাব পাৰোঁ নোৱাৰোঁ, চিলা পাছখিনি পাৰ কৰিব পাৰিম নে নোৱাৰিম। এতিয়া খুলি গ'ল বহুত আমাৰ পিছত গৈ আছোঁ। পুৰা ডেঞ্জাৰ বৰফ পৰিছে। বৰফ চাওক, ৰাস্তাৰ পৰা, ৰাস্তাত মানে 2 ফুট মান ওপৰত হৈ আছে। এতিয়া চাওক, ডেঞ্জাৰ। 3 দিন 4 দিন ধৰি আমি ফচি আছোঁ, না খোৱা না লোৱা, একো নাই, পানী পৰ্যন্ত নাই।
অকল ঠাণ্ডা খাই আছোঁ। নাজানো আৰু কিমান দিন বা লাগে। আৰু আজি ফাইনেলি পালোঁ চিলাটপ। এইখনে হ'ল চিলাটপ চিলাপাছ। 2 ৰাতি ফচি থাকিলোঁ, আপোনালোকেতো গমেই পালে। তো আজিহে পাৰ হ'ব পাৰিলোঁ চিলাপাছ। এতিয়া পাৰ হৈ আহিলোঁ, এতিয়া পালোঁ আমি চিলাপাছ। এয়া চাওক চিলাপাছৰ পুখুৰীটো, কি বৰফেৰে বৰফ। আৰু আহি পাইছোঁ টাৱাং। ৰাতিপুৱা পুৱা গাড়ী খালী হৈ আছে। এইবোৰ চাওক টাৱাঙতো বৰফ পৰি আছে পূৰা পূৰা ভয়ংকৰ হৈ গৈছে এইবাৰ, বৰফে বৰফ। অলপ অলপ হ'লেও আছে মানে মোটামুটি। আকৌ চিলাটপতো কিমান পৰিছে নাজানো, আৰু যোৱাতে কেইদিনমান লাগিব পাৰ হোৱাতে, ক'ব নোৱাৰোঁ। চাওক ঘৰে চৰে চব কেনেকৈ হৈ আছে, চব বৰফে বৰফ। আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ। এতিয়া আমি জংচং পাৰ হ'লোঁ, জংচং পাৰ কৰি এতিয়া আমি পালোঁ চিলাটপ। আৰু ভিডিঅ'ত পূৰা জবৰদস্তি বৰফ পৰি আছে ইয়াত। বমদিলা বাইপাছ নাজানো কালি কিমান মোটা হৈ যাব। আজি ৰাতিটোৱে ইমান পৰি আছে, যদি সন্ধিয়া কালিলৈকেতো বহুত হৈ যাব। এয়া চাওক আৰু আজিলৈ বাই বাই। ভিডিঅ' এইখিনিতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। बाय बाय टाटा गुड बाय गया। বহুত ঠাণ্ডা।